এজোপা ফুলৰ নাম কি হয় মই নাজানো বাৰু নামটো। কুঁহিপাত ওলাইছে, ফুলিব আৰু। এনেকুৱা গুলপীয়া হৈ যায়, ভাল লাগে আৰু ৰাতিপুৱা হ'লে বগা হৈ থাকে। এতিয়া গধূলা হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। পুনৰবাৰ মোৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বতৰটো ৰাতিপুৱাৰ পৰা এতিয়া গধূলা হৈ গ'ল, এনেদৰেই আছে। আৰু শুনিছেনে, গছৰ ওপৰত চৰাই এটাই মাতি আছে। কি চৰাই মাতিছে মইতো নাজানো বাৰু, দেখা নাই যিহেতু। এতিয়া আকৌ মাতটো বন্ধ হৈ গ'ল। আৰু এইজোপা তামোল গছ দেখিছেনে কেনেকৈ মৰি গ'ল। ওপৰৰ ফালে পাত গুটি একোৱেই নাই, খালী গছডাল উঠিছিলে কিন্তু মৰি গ'ল। কি হ'ল কি নহ'ল তেনেকৈ মৰি থাকিলে। আৰু এতিয়া আপোনালোকক আমাৰ ঘৰত থকা ফুল কেইজোপাৰ লগত চিনাকি কৰি দিওঁ, কিনো ফুল আছে আমাৰ ঘৰত। এজোপা ফুলৰ নাম কি হয় মই নাজানো বাৰু নামটো, আপোনালোকে জনাবচোন কমেণ্টত। এজোপা এতিয়া পাতবিলাক সৰি গৈছে আৰু এয়া কুঁহিপাত ওলাইছে। এয়া চাওক, নতুন নতুন কুঁহিপাত ওলাইছে। ইয়াত এতিয়া ধুনীয়া ধুনীয়াকৈ ফুলিব ফুল। সৌৱা এপাহ ফুলি আছে, ক'ৰবাত কলিয়াইছে বাৰু। ফুলিলে বহুত ধুনীয়া লাগে, পূৰা হালধীয়া হৈ যায় এই ফুলজোপা। এতিয়া অলপ দেখিবলৈ বেয়া লাগিছে বাৰু, কিন্তু যেতিয়া পূৰা ফুলি যাব তেতিয়া ভাল লাগিব। আৰু এইজোপা কি ফুল গম পাইছে চাগে দেখোঁতে, ফুলি আছে যিহেতু। এজোপা ফুলক নেৱালী ফুল বুলিও কয় আৰু কিছুমানে সৰস্বতী ফুল বুলিও কয়, সৰস্বতী পূজাত লাগে বাবে। এতিয়া এজোপা ধুনীয়াকৈ কলিয়াই আছে, ফুলিয়ে থাকে সৰিয়ে থাকে। যেতিয়া গোটেই ফুলজোপা বগা হৈ যায় দেখিবলৈ বৰ ভাল লাগে। এইজোপা থোপা গোলাপ, মানে ইয়াত সৰু সৰুকৈ থোপা থোপাকৈ গোলাপ ফুল ফুলে, কিন্তু এতিয়া ফুলা নাই বাৰু। আৰু দেউতাই ইয়াৰ ডালবিলাক অলপ কাটি দিলে, বহুত বগাই যায় সেইকাৰণে অলপ কাটি দিলে। এতিয়া নতুন কুঁহিপাত ওলাইছে, ফুলিব আৰু। আৰু এইজোপা হ'ল নাইট কুইন, ৰাত কি ৰাণী বুলি কয়। এইজোপাত সৰু সৰু বগা বগা ফুল ফুলে, ৰাতি হ'লে বৰ ধুনীয়াকৈ সুগন্ধি সুগন্ধি গোন্ধ বিলাই থাকে। পৰিৱেশটো মলমলাই থাকে এইজোপা ফুলৰ কাৰণে, কিন্তু এতিয়া ফুলা নাই বাৰু। এইজোপা বহুত ডাঙৰ হয়, বহলি গৈছে গছজোপা। ফুলি থাকিলে বহুত ভাল লাগে, কিন্তু দিনত নুফুলে, সদায় ৰাতিহে ফুলে। দিনত হ'লে মৰহি যায়। আৰু এইজোপাটো দেখিছে গুলপীয়া জবা ফুল, পাহি নেমেলে, সৰু সৰু দীঘল দীঘলকৈ জবা ফুলটো হয়, হৈয়ে আছে। এইটো গুলপীয়া জবা ফুলৰ গছটো আমাৰ ঘৰত অলপ বেছিকৈ আছে বাৰু, এয়া ফুলি আছে। এজোপা হ'ল কাগজ ফুল, এজোপা অৰেঞ্জ কালাৰ কাগজ ফুল হয়। বেছি লগা নাই বাৰু গছজোপাত, কমকৈ লাগিছে। গোটেইজোপা যেতিয়া ফুলি যায় তেতিয়া দেখিবলৈ বৰ ভাল লাগে। এতিয়া কমকৈ ফুলি আছে আৰু বহুত ওপৰত আছে, সেইকাৰণে এনেকৈ দেখুৱাবলগীয়া হৈছে। ওখ হৈ যায় গছডাল, কাটি দিয়ে আকৌ বাঢ়ি যায়। এজোপা গোলাপ ফুল, এই গোলাপ ফুলজোপা ডালি ৰুই দিয়া হৈছিলে আৰু গোবৰ দিছিলে গুৰিত। এতিয়া চাওক কুমলীয়া কুঁহিপাতৰ সৈতে এটা আকৌ ডাল ওলাই আহিছে সৰুকৈ। এজোপাৰ পাত ইমান নাই বাৰু, মৰিছে অলপ পাতখিনি, কিন্তু এয়া এপাহ ফুল ফুলি আছে। বৰ ভাল লাগে এনেকৈ গোলাপ ফুলপাহ ফুলি থাকে। এয়া এনেকুৱা গুলপীয়া হৈ যায়, ভাল লাগে আৰু ৰাতিপুৱা হ'লে বগা হৈ থাকে। এতিয়া গধূলা হৈ গ'ল, গুলপীয়া হৈ গ'ল, ভাল লাগে এনেকৈ ফুলি থাকে। আৰু ফুলিব এতিয়া, নতুনকৈ কোঁহপাত মেলিছে, কলি ওলাইছে। এয়া আকৌ 3টা পলিথিনত ৰঙা গোলাপৰ ডালি কলম দিয়া হৈছে। এইডাল ডালিত বাৰু ওলোৱা নাই পাত, কিন্তু এই 2 নম্বৰ ডালিটোত এয়া পাত ওলাইছে আৰু এই 3 নম্বৰ ডালিটোতো ওলাইছে। জিছে বাৰু, এইজোপাটো ওলাব বাৰু কমকৈ, এইজোপাত চাগে দেৰিকৈ ওলাব। ইয়াত পানী চানী দি থোৱা হৈছে। ইয়াত যেতিয়া পূৰা পাত ওলাই আহিব তাৰপিছত মাটিত ৰুই দিয়া হ'ব।
গোলাপৰ ডালি বোলে এনেকৈ কলম দিয়াৰ পিছত যেতিয়া মানে পাতটো ওলায় তেতিয়া মাটিত ৰুই দিব লাগে, তেতিয়া সোনকালে ফুল ফুলে।